অসমৰ এটা সবতকৈ ডাঙৰ মেজৰ প্ৰব্লেম হৈছে নিবনুৱা সমস্যা। কোনে সলভ কৰিব? চৰকাৰে সলভ কৰিব। এতিয়ালৈকে বৰ্তমান 28 লক্ষাধিক কৰ্মহীন আৰু 775 গৰাকী ডক্টৰেট ডিগ্ৰীধাৰী। উদ্যোগজনকভাৱে অসমত বৃদ্ধি পাইছে নিবনুৱা সমস্যা। কেৱল পঞ্জীভূত নিবনুৱা পৰিসংখ্যাই দাঙি ধৰিছে ভয়াৱহ ছবি। পঞ্জীভূত PhD নিবনুৱাই আছে 775 গৰাকী। নিবনুৱা সমস্যা সমাধান বিজেপিৰ অন্যতম এটা প্ৰধান প্ৰতিশ্ৰুতি আছিল। শাসনলৈ অহাৰ পূৰ্বে 2016 চনত নিৰ্বাচনৰ সময়ত অসমৰ ভয়াৱহ নিবনুৱা সমস্যা এটা ইছ্যু হিচাপে লৈছিল বিজেপিয়ে। কিন্তু শাসনলৈ অহাৰ পিছত এই ইছ্যু তল পৰিল আৰু প্ৰতিশ্ৰুতি আখৰ প্ৰতিপন্ন হ'ল। কাৰণ প্ৰত্যেক বছৰে নিবনুৱাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। আনহাতে 3টা বছৰ সম্পূৰ্ণ কৰা হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 1 লাখ চাকৰি দিয়াৰ কথা কৈছিল। যদিও নিবনুৱা সংখ্যা গ্ৰাফডাল ক্ৰমান্বয়ে উদগামী হৈয়ে নিবনুৱাই চানি ধৰিছে অসমক। আজিৰ তাৰিখত ৰাজ্যৰ 29,33,738 গৰাকী নিবনুৱাই নিজৰ নাম পঞ্জীয়ন কৰিছে। ইয়াৰে ভিতৰত 60,715খন আবেদন নাকচ কৰা হৈছে আৰু 3,816খন আবেদন বিচাৰহীন হৈ আছে। সেই হিচাপত আজিৰ তাৰিখত অসমত পঞ্জীভূত নিবনুৱাৰ সংখ্যা হৈছে 28,59,207 গৰাকী। লক্ষণীয় বিষয় যে বিগত 5 মাহত ৰাজ্যত পঞ্জীভূত নিবনুৱাৰ সংখ্যা প্ৰায় 8 লাখৰ ঘৰ স্পৰ্শ কৰিছে। ৰাজ্যত নিয়োগ বিনিময় পৰ্টেলৰ তথ্য অনুসৰি 2023 চনৰ 3 ডিচেম্বৰ পৰ্যন্ত অসমত মুঠ পঞ্জীভুক্ত নিবনুৱাৰ সংখ্যা আছিল 21,03,025 গৰাকী। ইয়াৰে গুৱাহাটীৰ আছিল 1,97,783 গৰাকী পঞ্জীভুক্ত নিবনুৱা। কিন্তু বিগত 6 মাহত গুৱাহাটীত এই সংখ্যা 2.5 লাখৰো অধিক হ'ল। কেৱল গুৱাহাটী মহানগৰীতে নহয়, ৰাজ্যৰ প্ৰতিখন জিলাত দ্ৰুত হাৰত নিবনুৱা সংখ্যা বৃদ্ধি পাইছে। বিভাগীয় তথ্য অনুসৰি মুঠ নিবনুৱাৰ সংখ্যা 57.8% পুৰুষ, 42.2% মহিলা নিবনুৱা। ৰাজ্যত আজি পৰ্যন্ত পঞ্জীভুক্ত নিবনুৱাৰ সংখ্যা হৈছে 28,59,207 গৰাকী। ৰাজ্যখনৰ পঞ্জীভুক্ত নিবনুৱাৰ ভিতৰত সৰ্বাধিক 12,08,297 গৰাকী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। তদুপৰি 6,90,188 গৰাকী স্নাতক ডিগ্ৰীধাৰী, 99,999 গৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী, 13,398 ITI উত্তীৰ্ণ নিবনুৱা আছে। সেইদৰে দশম শ্ৰেণী উত্তীৰ্ণ 4,64,347 গৰাকী, PG ডিপ্ল'মাধাৰী 2,375 গৰাকী, PhD 775 গৰাকী। আনহাতে পঞ্জীভূত অশিক্ষিত নিবনুৱা আছে 2.5%। উল্লেখ্য যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ নিবনুৱা পঞ্জীয়ন ব্যৱস্থাৰ ডিজিটেল মাধ্যমত উন্নতি কৰিছে। অনলাইন পঞ্জীয়ন ব্যৱস্থা হোৱাৰ পিছত নিবনুৱা সংখ্যা হ্ৰাস পাব বুলি চৰকাৰে ধাৰণা কৰিছিল যদিও পঞ্জীয়ন নৱীকৰণ হোৱাৰ পিছত ইয়াৰ সংখ্যা অধিক গুণে বৃদ্ধি পালে। কোভিড সময়ছোৱাত ৰাজ্যৰ নিবনুৱা সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছিল। কিন্তু বিগত সময়ছোৱাত কোভিড কালৰ সংখ্যা কমিছে যদিও পূৰ্বৰ তুলনাত বহু পৰিমাণে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। অৰ্থনৈতিক ছাৰ্ভে অসমৰ 2024 বৰ্ষৰ তথ্য অনুসৰি 2019 চনত ৰাজ্যৰ পঞ্জীভুক্ত নিবনুৱাৰ সংখ্যা আছিল 20,47,195 গৰাকী। 2020 চনত এই সংখ্যা আছিল 20,80,767 গৰাকী। অসমত আনএমপ্লয়মেণ্টৰ মেজৰ ৰিজন কেইবাটাও আছে। যিহেতু অসমত কেইটামান ডাঙৰ কোম্পানীৰ বাহিৰে আন একো কোম্পানী নাই, সেইবাবে অসমত নিবনুৱা সমস্যা দিনক দিনে বাঢ়ি গৈ আছে। আৰু আনহাতে বাংলাদেশৰ পৰা অসমলৈ হোৱা জনপ্ৰব্ৰজনে নিবনুৱা সমস্যা বহুগুণে বৃদ্ধি কৰিছে।